ঐ কি হ'ল তোৰ ঐ তই এবাৰ কি কৈছ কি বোধহয় আজি বেছিকৈ খাই আহিছে ঐ তই ঠিকেই কৈছ নহয় নহয় মই সঁচাকৈয়ে কৈছোঁ হয় নেকি ঠিক আছে আকৌ যদি কেতিয়াবা সিহঁতক দেখা পোৱা তেতিয়াহ'লে আমাক জনাবি দেখা যাব মাল খাই গেলা খাই মাল খাই অ ভণ্টি অলপমান নুমাচোন মোৰ আকৌ লাগিল নহয় এইবার ঠিক আছে উঠা এতিয়া বলা যাও যদি কপালত ফুৰিম গৈ চহৰত ভণ্টি অকমান নুমাছো এইবাৰ আকৌ কি হ'ল বেয়া পালা নেকি ভণ্টি হ'ব দে লাষ্ট অকমান এনেই মোৰ পলম হৈ গ'ল আৰু তই ইয়াতে মদ খাই আছ কি হ'ল তোমাৰ ইমান পলম হৈ গ'ল যে উফ এতিয়া এইবোৰ বাদ দিয়া এয়া লোৱা তোমাৰ বাবে
ইহঁতৰ হলি গলি চলি আছে ৰ আজি তহঁতক ঐ দোষ সেইদিনা কৈছিলি নহয় মই মদ খোৱা বুলি এয়া চোৱা আজি মই হাতত প্ৰমাণ লৈ আহিছোঁ হয় নেকি বল তেন্তে কোৱাচোন তীখা তুমি মোক কিমান ভাল পোৱা কিয় তুমি নাজানা নেকি মই তোমাক ভাল পাওঁ মোৰ জীৱনৰ উশাহ হাঁহি আৰু চকুলৰে আনকি মৃত্যুৰ পিছতো তোমাক একেদৰেই ভাল পাই যাম ইহঁতক শিক্ষা দিবই লাগিব এই ইউথ আহ আহ নামাৰিব আপোনালোকে ইয়াক নামাৰিব দোষ এবাৰ কাৰণে বাদ দে দোষ এনেকৈ নহ'ব ইহঁতৰ দেউতাকক জনাও আৰু আমি আলোচনাত বহি এটা সিদ্ধান্ত লওঁ ঠিকেই আছে দোষ বলা সিহঁতৰ ঘৰলৈ গৈ অহাকালি আলোচনাত বহিবলৈ মাতো গুড আইডিয়া বলা এতিয়া যাওক বল জানা তীখা পৃথিৱীৰ সকলোবোৰ মানুহ যদি এফালে হয় আমাৰ প্ৰেমৰ বিপৰীত হয় তথাপিও প্ৰেমত আমি হাৰি নাযাওঁ ৰাজ এই জনমত আমাৰ আত্মাৰ মিলন নহ'লে ইয়াৰ পিছৰ জনমত আমাৰ আত্মা অশান্ত হৈ পৃথিৱীত মিলন হৈ থাকিব আপোনালোকক কি লাগে আপুনি খং কৰিছে কিয় আপোনাৰ লাজ লগা নাই নেকি আপোনাৰ ছোৱালী তীখাই যে বেলেগ ধৰ্মৰ ল'ৰা এজনৰ প্ৰেমত পৰি ধৰ্মৰ নামত কলংকৰ সৃষ্টি কৰি আছে আপুনি কাণ খুলি শুনি লওক অহাকালি গাঁৱত সভা দিছোঁ আপুনি আহিব নাহিলে বোপাহঁত তোমালোক কোন কি লাগে আমি কোন আপোনাৰ জনাৰ আগতে আপোনাৰ ল'ৰা ৰাজে বেলেগ ধৰ্মৰ ছোৱালী এজনীৰ প্ৰেমত পৰি হলি গলি কৰি আছে সেইটো আপুনি জানি লওক এই উদ্দেশ্য লৈ অহাকালি গাঁৱত এখন সভা দিছো আপুনি আহিব যদি আপুনি নাহে এইখন নমস্কাৰ উপস্থিত সদন আজিৰ এই সভাখন পতাৰ উদ্দেশ্য এই যে আমাৰ একেখন গাঁৱৰ দুটা বেলেগ বেলেগ ধৰ্মৰ ল'ৰা ছোৱালীয়ে প্ৰেমত পৰি ধৰ্মৰ নামত কলংক আনিছে নাই নাই এইটো কেতিয়াও সম্ভৱ নহয় ইয়াৰ লগত গাঁওখনৰ সন্মান জড়িত হৈ আছে হয় হয় সিহঁতৰ উপযুক্ত বিচাৰ হোৱা দৰকাৰ আপোনালোকৰ চিন্তা কৰাৰ সম্পূৰ্ণ প্ৰয়োজন আছে আৰু যদি আপোনালোকে ইয়াৰ উচিত ব্যৱস্থা নলয় আমি ইয়াৰ ব্যৱস্থা ল'বলৈ বাধ্য হওঁ আকৌ যদি সিহঁতক তেনেধৰণৰ কামত লিপ্ত হোৱা দেখা যায় তেন্তে সিহঁতৰ অভিভাৱক আৰু গাঁৱৰ ব্যক্তিসকলে সিহঁতৰ
বিহিত ব্যৱস্থা ল'ব পাৰিব আৰু এয়াই আমাৰ আজিৰ সভাৰ উদ্দেশ্য আৰু এইখিনিকে চূড়ান্ত সিদ্ধান্ত হিচাপে লৈ আজিৰ সভাখন ইয়াতে ভংগ কৰা হ'ল ধন্যবাদ ঠিকে আছে আমি মাঝে পড়াই ধর